So here we go for the first performance tonight. Are you ready? 3, 2, 1, and this one is from Praveen Bora. তোমার ভাবিলে মোর মনৰ বাটেৰে তুমি যোৱা যেন লাগে Nd24 মঞ্চত শ্ৰোতা আৰু শিল্পীৰ মণিকাঞ্চন সংযোগ কলাক্ষেত্ৰৰ বাকৰিত শনিবাৰে নিশা উঠিল সুৰৰ মূৰ্ছনা অসমীয়া সংগীত জগতৰ নতুন চাঞ্চল্য প্ৰবীণ বৰা বিশ্বত শইকীয়া সন্নিধ ভূঞা আৰু কুলদী লগত মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান নীলোৎপল বৰা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ কণ্ঠ আৰু সুৰৰ যাদুৱে মুকলি আকাশৰ তলত হিমসনা নিশাৰ বুকুত উমলি থকা হাজাৰ হাজাৰ শ্ৰোতাক কি পৰ্যায়ত মুগ্ধ কৰি ৰাখিলে সেয়া নেদেখাকৈ বুজিব নোৱাৰিব কোনোৱে অপূৰ্ব কণ্ঠৰ অধিকাৰী সান্নিধ্য ভূঞা তুমি সবই মদম খনা তুমি জানা নেনে জানা তুমি জানা নেনে 3 2 1 let's go কণ্ঠত যেন যাদুহে আছে বিশ্বত শইকীয়াৰ নৱপ্ৰজন্মৰ হিয়াৰ আমঠু কিয় প্ৰবীণ বৰা তাৰ উত্তৰ তেওঁৰ সুৰ আৰু কণ্ঠত পাশ্চাত্যৰ ৰেপ মিউজিকক অসমীয়া দৰ্শকক উপহাৰ দিয়া সৰু মানুহ খ্যাত কুলদীৰ প্ৰতিটো গীতৰ কথা যেন একোটা প্ৰচণ্ড ঢৌ যে ঢৌত বিধৌত হ'ল শনিবাৰৰ কলাক্ষেত্ৰৰ বাকৰি আৰু অসমৰ মৰমৰ নীলোৎপল বৰাৰ প্ৰতি ৰাইজৰ মৰম তেওঁৰ প্ৰাপ্য তেওঁৰ অধিকাৰ সাতজন মৰমৰ শিল্পীক লগত লৈ Nd24 মহা আয়োজন Nd24 Live Concert 2022 এই আয়োজনক লৈ সুখী অনুষ্ঠান পৰিবেশন কৰা আটাইকেইগৰাকী শিল্পী মোৰ কাৰণে এটা মেমৰেবল ডে হৈ ৰ'ব এইটো কাৰণ মই ইমান ডাঙৰ ষ্টেজত ইমান ডাঙৰ আৰ্টিষ্টৰ লগত কেতিয়াও পাৰফৰ্ম কৰা নাছিলোঁ Nd24 যে ৰেপ মিউজিকক এনেকৈ মানে গ্ৰহণ কৰি লৈছে বা অসমৰ ৰাইজে যে গ্ৰহণ কৰি লৈছে তাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে অহা 31 ডিচেম্বৰৰ সন্ধিয়া সম্প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত উপস্থিত থাকিল মেলোডিৰ প্ৰতি আসক্ত হাজাৰ হাজাৰ সংগীতানুৰাগী হাজাৰ হাজাৰ অনুৰাগী শ্ৰোতা দৰ্শকৰ উপস্থিতিৰ পাছতো সামান্যৰ পৰা সামান্যতম হাই উৰুমি বা অপ্ৰীতিকৰ পৰিস্থিতিয়ে স্থান নোপোৱা Nd24 Live Concert 2020 এটা কথা যেন প্ৰমাণ কৰিলে আহি আছে অসমৰ সংগীতৰ এটা নতুন ট্ৰেন্ড অসমীয়া মানুহ পূৰ্বেও আছিল সংগীত প্ৰেমী এতিয়াও সংগীতৰেই পূজাৰী অসমীয়া Bureau Report Nd24 Thank you so much, Guwahati. Thank you so much.